ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে হাথৰ কেইটামান লৈ আহিছোঁ। প্ৰথমটো হাথৰ হৈছে ৰজাৰ লাঠি ঘন ঘন গাঁঠি। ইয়াৰ উত্তৰটো হৈছে কুঁহিয়াৰ। দ্বিতীয়টো প্ৰশ্ন হৈছে এজনী কলিগাই ঘাটে ঘাটে পানী খায়। হয়, শুদ্ধ উত্তৰটো হ'ব বৰশী। তৃতীয়টো হাথৰ হৈছে খাল বিল শুকাই গ'ল, গছৰ আগত পানী থাকি গ'ল। উত্তৰ নাৰিকল। 4 নম্বৰ হাথৰ হৈছে ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা। উত্তৰ ভূমিকম্প। 5 নম্বৰ এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেও সকলো মিছা। উত্তৰ নাও। 6 নম্বৰ কি বস্তু তিয়াব পাৰি শুকুৱাব নোৱাৰি। উত্তৰ জিভা। আমি সকলোৱে জানো যে জিভাক আমি তিয়াব পাৰি শুকাব নোৱাৰি। 7 নম্বৰ উপি 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 বাটত আছে জুপি। উত্তৰ যোগ। 8 নম্বৰ ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ। উত্তৰ আঁঠুৱা। 9 নম্বৰ ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিৰ পেটত 100টা ভেকুলী। উত্তৰ কঁঠাল। গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, ই কি নীলাজৰ সঁচ। উত্তৰ মাটি কঁঠাল। ধন্যবাদ।